আমাৰ এইবিলাক অসমীয়া ল'ৰা ছোৱালীয়ে কিন্তু আচলতে এনচাৰটো দিয়ে মানে কিছুমানে যে আন্দোলন কৰি কৰি হুলস্থুল কৰি থাকে বজাৰ আমাৰ পথাৰ আমাৰ বিজনেছ আমাৰ এইবোৰ চব মিছা কথা ৰাস্তাত বহি বহি বগা চোলা পিন্ধি আন্দোলন কৰিলে কৰ্ম সংস্কৃতি নাহে এই ল'ৰাকেইটাৰ নিচিনাকৈ কাম কৰিব ওলাই আহিলে সেই সংস্কৃতি আহিব এজন বিশেষ ব্যক্তি মোক প্ৰায় কামত আচলতে প্ৰেৰণা যোগায় সাহস দিয়ে এফালে আছে আমাৰ কৃষ্ণ কমল বৰা ককাইদেউ আমাৰ চেলুনৰ শুভাৰম্ভণি অনুষ্ঠানত আমি তেখেতক নিমন্ত্ৰণ জনাইছিলো কিন্তু তেখেতৰ ব্যস্ততাৰ কাৰণে তেখেত আহিব নোৱাৰিলে এতিয়া ককাই অকণমান এইফালে মই আগবাঢ়ি আহিব কৈছো আমাৰ ফালৰ পৰা অকণমান মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছো অহাৰ কাৰণে ধন্যবাদ থেংক ইউ আৰু ফেচিয়েল কৰালে ফেচিয়েল কৰালো চুলি কাটিলো চুলি ষ্টাইল সলাই দিলো কেনে লাগিছে ষ্টাইলটো কমেণ্ট কৰি জনাব আৰু এজন আমাৰ অসমীয়া ল'ৰা এজনে ইমান ধুনীয়া ষ্টাইল দিছে মোক বহুত ভাল লাগিছে আৰু একো নাই সকলো আহক জীৱনৰ ৰং চেলুনত চুলি কাটক আৰু ধুনীয়া হৈ থাকক যদি ধুনীয়া হৈ থাকে মনটো ধুনীয়া হৈ থাকিব মন ধুনীয়া হৈ থাকিলে ভাল ভাল ধুনীয়া ধুনীয়া কাম হ'ব একদম যেতিয়া অপেনিং কৰিছিলো সেইদিনা আপুনি আহিছিলে দ্বিতীয়খনত আহিব নোৱাৰিলে আমাৰ ৰাইজলে বা আমাৰ এই যিটো মই নতুনকৈ এটা ব্যৱসায় কৰিবলৈ আগবাঢ়িছো এই ক্ষেত্ৰত আপুনি কি ক'ব ৰাইজলে বা মোলে যিটো ব্যৱসায় কৰিব ওলাইছে বহুত ভাল লাগিছে অসমীয়া ল'ৰাই কাম কৰিব লাজ কৰে বুলি কয় চেলুন আৰু জোতা এইবোৰ কোনো নচুৱে আগতে বাট সময় সলনি হৈছে আমাৰ নৱপ্ৰজন্মই চেলুন ব্যৱসায় কৰিও গাড়ী ঘৰ বনাইছে আৰু ধুনীয়াকৈ কৰিছে এখনৰ পাছত এখন খুলি হৈছে এইটো এটা বেষ্ট বিজনেছ নাপায় বুলি আমাক এইকাৰণে কৈছিলে লাজ লাগে বুলি এইকাৰণে কৈছিলে যাতে আমি ধনী নহওঁ আৰু আমি যেতিয়াবা কৰিবলৈ লৈছোঁ তেতিয়াবা ধনী হৈছোঁ বহুতেই কৈ থাকে অপবাদ দি থাকে আমি ব্যৱসায় কৰিব নোৱাৰোঁ আমি কাম কৰিব নোৱাৰোঁ কিন্তু প্ৰণৱে এইটো প্ৰমাণ কৰি দেখুৱাইছে চুলি কাটি বহুত ভাল পাওঁ কিয় কোৱাচোন কিয় চুলিবিলাক চুই থাকে যে বহুত আৰাম লাগে গম পাইছা সেইকাৰণে মই যদি মানে কেতিয়াবা মই ভাবোঁ সদায় চুলি কাটি থাকোঁ নেকি বাট তাতে যদি আকৌ অসমীয়া ল'ৰাকেইটাই কাটে আৰু বিৰাট কিবা এটা ভাল লাগে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰণৱক বহুত শুভেচ্ছা জনালোঁ আপোনালোকক এটাই অনুৰোধ এই ৰাস্তাৰে কেতিয়াবা আহিলে জীৱনৰ ৰং চেলুনত সোমাই প্ৰণৱক উৎসাহ দি যাব লগতে এটা ভাল খবৰ জনাব বিচাৰিছোঁ অতি কম সময়ৰ ভিতৰতে মাজুলীত মোৰ মৰমৰ মানুহজনীয়ে এখন ইউনিচেক্স চেলুন আৰম্ভ কৰিব ইয়াৰ লক্ষ্য এটাই সৰু সৰু ব্যৱসায়ৰ জৰিয়তে যাতে আমি অধিক অসমীয়া ল'ৰা ছোৱালীক সংস্থাপিত কৰিব পাৰোঁ কাম কৰাৰ পথ দেখুৱাব পাৰোঁ এই জয় যাত্ৰাত আশা কৰোঁ সকলোৱে আমাক উৎসাহ আৰু প্ৰেৰণা দিব এয়াই যাতে অসমীয়াগিৰি হৈ উঠে